নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই অসম টেট পৰীক্ষাৰ 2012 চনৰ প্ৰশ্ন কাকত আৰু লগতে উত্তৰ কেইটামান লৈ আহিছোঁ। বিষয়টো হৈছে অসমীয়া। আহক আৰম্ভ কৰোঁ। অসমীয়া ভাষাৰ বিশিষ্ট ব্যঞ্জনধ্বনি কেইটা? ইয়াৰ অপশ্যনবোৰ হৈছে ক নম্বৰ 21টা, খ নম্বৰ 31টা, গ নম্বৰ 41টা আৰু ডিটো হৈছে 52টা। তাৰ শুদ্ধ উত্তৰ হৈছে 41টা। আহক 2 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। হাত লৰ শব্দৰ অৰ্থ হ'ল ক হৈছে ক্ষমতাশালী, খ হৈছে চুৰ স্বভাৱৰ আৰু চি লিখি দিছোঁ নম্ৰ স্বভাৱৰ। এটা কথা মনত ৰাখিব আপোনালোকে, হাত লৰ আৰু হাত দীঘল এই দুটাৰ মাজত পাৰ্থক্য আছে। হাত দীঘল মানে ক্ষমতাশালী আৰু হাত লৰ মানে চুৰ স্বভাৱৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চুৰ স্বভাৱৰ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। মাতৃভাষা শিক্ষণৰ উদ্দেশ্য হৈছে, ইয়াৰ অপশ্যনবোৰ হৈছে ক নম্বৰ মাতৃভাষা শিক্ষাৰ 4টা কৌশল শ্ৰৱণ, কথন, পঠন আৰু লিখনৰ দক্ষতা অৰ্জন কৰা। খটো হৈছে মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ বাবে শিক্ষক প্ৰস্তুত কৰা আৰু গটো হৈছে অসমত অসমীয়া ভাষাৰ প্ৰচলন কৰা। ঘ হৈছে অসমীয়া সাহিত্যিক প্ৰস্তুত কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক মাতৃভাষা শিক্ষাৰ 4টা কৌশল শ্ৰৱণ, কথন, পঠন আৰু লিখনৰ দক্ষতা অৰ্জন কৰা। আহক 4 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা আত্মজীৱনীখনৰ নাম কি? ইয়াৰ অপশ্যনবোৰ হৈছে মোৰ জীৱন সোঁৱৰণ, খ হৈছে মোৰ সোঁৱৰণী, গ হৈছে মোৰ জীৱন দাপোন আৰু ঘ হৈছে মোৰ জীৱন ধুমুহাৰ এচাটি। আহক ইয়াৰ উত্তৰলৈ যাওঁ আমি। ইয়াৰ শুদ্ধ উত্তৰ হৈছে মোৰ জীৱন সোঁৱৰণ। আহক 5 নম্বৰলৈ আগবাঢ়িছোঁ। তলৰ কোনখন গ্ৰন্থ শংকৰদেৱে ৰচনা কৰিছিল? ইয়াৰ অপশ্যনবোৰ হৈছে কথাঘোষা, নামঘোষা, ভক্তি মংগল ঘোষা আৰু কীৰ্তন পুথি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কীৰ্তন পুথি। ইয়াতে মই এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকক, শংকৰদেৱৰ হৈছে কীৰ্তন পুথি আৰু মাধৱদেৱৰ যদি প্ৰশ্ন আহে যেনে তলৰ কোনখন গ্ৰন্থ মাধৱদেৱে ৰচনা কৰিছিল, তেনেহ'লে আপোনাৰ হ'ব নামঘোষা। মনত ৰাখিব আপোনালোকে। আহক 6 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ। চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰা কবিতা পুথিখনৰ নাম কি? ইয়াৰ অপশ্যনবোৰ হৈছে প্ৰতিমা, খ হৈছে কদমকলি, গ হৈছে ফুলৰ চাকি, ঘ হৈছে বীণ আৰু বৰাগী। ইয়াৰ উত্তৰ হ'ব প্ৰতিমা, কিয়নো চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ বুলি জনা যায়। মনত ৰাখিব, এনেকুৱা প্ৰশ্ন আহিব পাৰে প্ৰতিমাৰ খনিকৰ বুলি কাক জনা যায়। আহক নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? ক হৈছে লক্ষ্মীনাথ বেজবৰুৱা, খ পদ্মনাথ গোহাঁই বৰুৱা, গ হৈছে চন্দ্ৰকুমাৰ আগৰৱালা, ঘ হৈছে হেমচন্দ্ৰ গোস্বামী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পদ্মনাথ গোহাঁই বৰুৱা। আহক নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। 8 নম্বৰ তেজেৰে কমলাপতি বৰগীতটিৰ ৰচক কোন? এইটো আপোনালোক সকলোৱে জানে চাগে, তথাপি মই ইয়াত কৈ দিম। ক হৈছে শংকৰদেৱ, খ মাধৱদেৱ, গ গোপালদেৱ, ঘ হৈছে অনিৰুদ্ধদেৱ। আপোনালোকে ইয়াৰ শুদ্ধটো বিচাৰি চাওকচোন, মই এতিয়া দিম বাৰু আপোনালোকক। ইয়াৰ শুদ্ধ উত্তৰ হৈছে মাধৱদেৱ। ইয়াৰ 9 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ। ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে ৰচনা কৰা কবিতা সংকলনখনৰ নাম কি? ইয়াৰ অপশ্যনবোৰ হৈছে কবিতাৰ কথা, খ হৈছে কবিতা দেশী বিদেশী, গ হৈছে দেৱী, ঘ হৈছে বন ফৰিঙৰ ৰং। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বন ফৰিঙৰ ৰং। মনত ৰাখিব, এইবাৰ প্ৰশ্নবোৰ 2012 বৰ্ষৰ যি অসমীয়াৰ প্ৰশ্নবোৰ আছে প্ৰায়ভাগ লেখক আৰু
পুথিৰ ওপৰত আহিছে গতিকে আপোনালোকে লেখক আৰু পুথিৰ ওপৰত বেছিকৈ মন দিব আহক নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা নাট কোনখন অপশ্যনবোৰ হৈছে ক জন্মযাত্ৰা খ হৈছে পাৰিজাত হৰণ গ হৈছে অৰ্জুন ভঞ্জন আৰু ঘ হৈছে চোৰধৰা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পাৰিজাত হৰণ সৰি আপোনালোকে যদি এইটো ভিডিঅ' চাই ভাল লাগে আৰু আপোনালোকে ভালকৈ এইটো যদি ভাল লাগে তেনে প্লিজ ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু লাইক কৰক মই আকৌ এনে কোনোৰে প্ৰশ্নবোৰ লৈ আহিম আপোনালোকলৈ গতিকে চাই থাকক মোৰ চেনেলটো ধন্যবাদ নমস্কাৰ